যিটো ৰিজাল্ট দিছে লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গ পৰীক্ষাত মই অৱতীৰ্ণ হৈছিলোঁ। কিন্তু দুখিত বিষয় এইটোৱে যে যিদিনাখন পৰীক্ষা হৈছিলে সেইদিনাখন আমাৰ যিটো চেণ্টাৰত পৰীক্ষা ধেমাজি পাব্লিক স্কুল তাতে এটা ঘটনা হৈছিলে। ঘটনাটো হ'ল মোৰ আগৰ বেঞ্চত এজন ল'ৰা বহিছিলে, অলপ শিক্ষিত ল'ৰা হ'ব, যে বহিছিলে। সি পৰীক্ষাত উকা বহী জমা দিব বিচাৰিছিলে। মই পিছত বহি আছিলোঁ। যেতিয়া পৰীক্ষকজনে ক'লে যে আমি উকা বহী নলওঁ, তেতিয়া মই পিছফালৰ পৰা থিয় হৈ গ'লোঁ। থিয় হৈ পেলাই প্ৰতিবাদ কৰিলোঁ যে উকা বহী জমা দিব নোৱাৰিব। তাৰপিছত মোৰ কথা শুনি পেলাই লগৰ যিবিলাক পৰীক্ষাৰ্থী আছিল সিহঁতো থিয় হৈ গ'ল। তাৰপিছত যিবিলাক পৰীক্ষাৰ্থী আছিলে সিহঁতে আৰু পৰীক্ষকবিলাকক মাতি আনিলোঁ। মাতি আনি পেলাই তাত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছিলে, নিৰীক্ষকেও জানে। তাৰপিছত আমি ওলাই পেলাই তাৰ ৰোল নম্বৰটো চাৰ্টৰ পৰা ৰোল নম্বৰটো লিখি লৈছোঁ। ৰোল নম্বৰটো আৰু তাৰ নামটো অমিত বুলি মানে শুনা পাইছোঁ, কিন্তু টাইটেলখিনি নাজানো। কালি ৰিজাল্ট দিলে, ৰিজাল্টৰ চাৰ্টখন চালোঁ, মোৰ নামটো নাই। মইতো এজন যিখিনি কৰিব লাগে সেইখিনি কৰিছোঁ, মোৰ নামটো নাই বাদেই। যিজন মোৰ আগত OMR চিট ব্লেংক দিছে, যাক জবৰদস্তি কৰিছোঁ, তাৰ নামটো সেই লিষ্টত আছে, অমিত। ৰোল নম্বৰটো হ'ল 12961269004